আপোনালোকে চৰকাৰী ঘৰত আবেদন কৰিম বুলি ভাবি আছিলে যদি বৰ্তমানলৈকে কৰা নাই আপোনালোকে যেটো সেলফ জিঅ টেগিং বৰ্তমান আপোনালোকে কৰিব পাৰিব সো কেনেকৈ কৰিব মই আপোনালোকক এই ভিডিঅটোত গোটেইখিনি কম কেনেকৈ আপোনালোকে কৰিব পাৰিব আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই যদি ফলো কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ মই প্ৰায় আপলোড কৰি থাকো গতিকে চাই থাকক ভিডিঅটো সম্পূৰ্ণকৈ কেনেকৈ কৰিব ইয়াৰ কাৰণে দুটা আপোনালোকক এপৰ প্ৰয়োজন হ'ব সেই দুটা হ'ল আৱাজ প্লাছ 2024 তাৰ পিছত আধাৰ ফেচ আৰডি এই দুটা এপ মনত লাগিব মনত ৰাখিব মই ইয়াতে লিংক দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পিছত প্লে ষ্টৰতো अवेलेबल আছে আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে ডাইৰেক্ট সাৰ্চ কৰিব আধাৰ প্লাছ 2024 সাৰ্চ কৰি দিব তাৰ পিছত আহি যাব এপটো আৰু নেক্সট আপোনালোকে সাৰ্চ কৰিব আধাৰ ফেচ আৰডি এই দুটা এপ সাৰ্চ কৰিব তাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পিছত গোটেইখিনি প্ৰসেছ মই দেখুৱাই আছো চাই থাকক ভিডিঅটো সম্পূৰ্ণকৈ ইয়াৰ বাবে আপোনালোকে যাব লাগিব প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপোনালোকে ইয়াতে সাৰ্চ কৰি দিব আৱাজ প্লাছ মোৰ সাৰ্চ কৰাই আছে তো আপোনালোকে সাৰ্চ কৰি দিব তাৰ পিছত এইটো আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে নেক্সট আপোনালোকে ইয়াতে ডাউনলোড কৰিব আধাৰ ফেচ আৰডি এইটো এপ ডাউনলোড কৰিব তাৰ পিছত এইটো মই ডাউনলোড কৰা আছে সো আপোনালোকে এইটো ডাউনলোড কৰি ল'ব নেক্সট কৰাৰ পিছত মই ইয়াতে আৱাজ প্লাছ এপটোত যাম গৈ এইটো ওপেন কৰিম তাৰপিছত ইয়াতে দুটা অপচন দেখা পাব এসিস্টেড সাৰ্ভে আৰু সেলফ সাৰ্ভে মানে এসিস্টেড সাৰ্ভেটো যেটো আপোনালোকৰ জীৱিকা হকিয়ে কৰিব আৰু নেক্সট হ'ল সেলফ সাৰ্ভেটো আপোনালোকে নিজে কৰিব পাৰিব তো ইয়াতে সেলফ সাৰ্ভেত ক্লিক কৰিব তাৰ পিছত আপোনাৰ যাৰ নামত এপ্লাই কৰিব আধাৰ নাম্বাৰটো বহাই দিব ইয়াতে তো যিকোনো এটা মেম্বাৰৰ বহালেও হ'ব বাৰু তো আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব ঠিক আছে তো মই আধাৰ নাম্বাৰটো ইয়াতে বহাই আছো তাৰ পিছত ইয়াতে অথেন্টিকত ক্লিক কৰি দিব ঠিক আছে অথেন্টিকত ক্লিক কৰাৰ পিছত এনেকৈ লোডিং হ'ব তো তাৰ পিছত অটোমেটিক্যালি আপোনাৰ এইটো মানে অন হৈ যাব অন হোৱাৰ পিছত ইয়াতে ফেস নট ডিটেক্টেড লিখি আছে এতিয়া আপোনালোকে ফেসখন দেখাব লাগিব সো মই আপোনালোকক দেখুৱাই আছো তো ইয়াতে আধাৰ যেটো আছে হেতু আহিব তাৰ পিছত ইয়াতে এটা ক্ৰিয়েট পিন আপোনালোকে এটা পিন ক্ৰিয়েট কৰিব লাগে তাৰ পিছত আপোনালোকে এটা যিকিনো এটা কৰি দিব ইয়াতে কৰি দিব তাৰ পিছত ইয়াতে ক্ৰিয়েট পিন হৈ গল তাৰ পিছত ইয়াতে আপোনাৰ মোবাইলৰ লকটো যেটো আছে সেই লকটো ইয়াতে দি দিব ফিংগাৰপ্ৰিন্ট থাকে যি থাকে তাৰ পিছত ইয়াতে ষ্টেটটো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট যি হয় আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে ব্লক সিলেক্ট কৰিব নেক্সট আপোনালোকে এটা পঞ্চায়ত সিলেক্ট কৰিব পঞ্চায়ত পছৰিয়া সো মই পছৰিয়া দিলো তাৰ পিছত ইয়াতে ভিলেজ আহিব ভিলেজো পছৰিয়া সো পছৰিয়া দিলো তাৰ পিছত ইয়াতে প্ৰসিড কৰি দিব প্ৰসিড কৰাৰ পিছত ইয়াতে চাৰিটা অপচন পাব তো ইয়াতে আপোনালোকে এডিট সাৰ্ভে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত এইটো জিপিএস টো অন কৰি ল'ব নহলে খোল নাখাব পাৰে আপোনালোকে জিপিএস টো ধুনীয়াকৈ অন কৰি ল'ব ইয়াতে পাব লোকেশনটো অন কৰি দিব তাৰ পিছত নেক্সট ইয়াতে হৈ যাব তাৰ পিছত ইয়াতে আপোনালোকে গোটেইখিনি ভৰাব তাৰ পিছত ইয়াতে ইন্ডিভিজুৱেল পাৰ্টিকুলাৰ কোৱেশ্চনছ এইখিনি মানে গোটেইখিনি ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে সেভ এণ্ড নেক্সট কৰিব তাৰ পিছত ফ্যামিলি মেম্বাৰৰ যিখিনি মানুহ আছে ইয়াতে গোটেইখিনিৰে বহাব লাগিব সো আপোনালোকে ৰেশন কাৰ্ডত যিখিনি মানুহ আছিল গোটেইখিনিৰ নাম ভৰাব লাগিব সো ভৰাৰ পিছত ইয়াতে নেম অফ দা হেড আপোনালোকৰ ঘৰৰ হেডজনৰ নামটো দিব তাৰ পিছত ইয়াতে আধাৰ নাম্বাৰটো দিব তাৰ পিছত জব কাৰ্ড নাম্বাৰটো দিব জব কাৰ্ড নাম্বাৰটো যদি নাপায় আপোনালোকে মোৰ প্ৰফাইলত ভিডিও বনোৱা আছে আপোনালোকে কেনেকৈ চাব পাৰি মই হেতু ভিডিও বনাই থৈছো আপোনালোকে গৈ চাব তাৰপিছত ইয়াতে মেল জেন্ডাৰ সিলেক্ট কৰিব তাৰপিছত সোশ্যাল ক্যাটাগৰী সিলেক্ট কৰিব তাৰপিছত বয়স দিব মেৰিটেল ষ্টেটাস দিব নেম অফ ফাদাৰ আৰু যদি আপোনালোকৰ দেউতা আছে তেতিয়ালে দেউতাৰ নাম দিব যদি হাজবেণ্ড আছে হাজবেণ্ডৰ নাম দিব তাৰপিছত ইয়াতে মোবাইল দিব তাৰপিছত ইয়াতে এটো সিলেক্ট কৰিব দিছে লিটাৰেসি তো এটো মানে কি আপোনালোকৰ কিমান মানে কোৱালিটি আপোনালোকে পঢ়িছে যদি পঢ়া শুনা মানে নাই তেনেহলে আপোনালোকে এটো দিব পাৰে তাৰপিছত আপোনালোকে এটো সেকেন্ডাৰী তাৰপিছত হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেট এইখিনি সিলেক্ট কৰি দিব যেটো হিচাপত আপোনালোকৰ আছে তো এটোত আপোনালোকে অকুপেশনটো দিব আপোনালোকে যি কৰে হেতু দি দিব নেক্সট ইয়াতে নাম্বাৰ অফ ফ্যামিলি মেম্বাৰ আপোনালোকৰ ফ্যামিলি মেম্বাৰ কিমানটা আছে ইয়াতে দি দিব তাৰপিছত এনি ডিসেবিলিটি যদি আপোনালোকৰ ঘৰত কিবা ডিসেবিলিটি মানুহ আছে তেনেহলে হেতু যদি আছে তেনেহলে ইয়েস দিব যদি নাই নো দিব তাৰপিছত এনি নাম্বাৰ উইথ ক্ৰিটিকেল ইলনেস যদি কিবা ক্ৰিটিকেল কিবা কন্ডিশন আছে ঘৰৰ বেমাৰ বা তো হেতু ইয়াতে যদি আছে হেতু দি দিব তাৰপিছত ফ্যামিলি ইনকাম ইয়াতে আপোনালোকে 2 লাখৰ তলত দিব তাৰপিছত সেভ এণ্ড এক্সিট কৰি দিব তাৰে পিছত নেক্সট আকৌ ফ্যামিলি মেম্বাৰ এড কৰিব ক'ব তো আপোনালোকে হেনেকৈ কৰিব মোৰ যেহেতু গোটেইখিনি ডাটা अवेलेबल নাই একেবাৰে ইজি হয় আপোনালোকে কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে সো মোক ইনবক্স কৰিব পাৰে মই আপোনালোকক আইডিয়াটো দি দিম কেনেকৈ কৰিব যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ